Hello guys, Happy New Year. আৰু আজি আমাৰ Happy New Year 2026 আমি ষ্টাৰ্ট কৰিছো পথাৰৰ মাজত আমি পিকনিক খাবলৈ আহিছো সকলোৱে পইচা পাতি অভাৱ মিডল ক্লাছ মানুহ দূৰলৈ যাবলৈ পইচা নাই হেতু কাৰণে আমি পথাৰৰ মাজত আহিছো সবে সেইফালে গাইজ সকল আৰু এইফালে খানা পুৰা প্ৰস্তুতি চলাই আছে আৰু আমাৰ খানা কি বনাইছে আপোনালোকক দেখাই আছো ৰব মাংস আছে এয়া আলু আৰু এয়া লাই শাক আৰু ইফালে ভাত আৰু ইফালে মাংস ভাজি আছে আই থিংক আৰু আপোনালোকক এটা বস্তু দেখাইছে এয়া পথাৰৰ মাজত পুৰা আলু খেতি কেৰেলা খেতি লাই শাক আছে আৰু কিবা কিবি ঢেৰ আছে চাগে অভাৱেই নাই যি মন যায় আৰু কিবা এটা যদি নাইকিয়া হৈছে ইয়াৰ পৰা কিবা এটা লৈ ল'লে হৈ গ'ল কি মজা পৰিৱেশ আৰু এইফালে এয়া জাতিলাও একদম পিয়ৰ নেচাৰৰ মাজত আৰু আমি পিকনিক খামহে মানে এয়া দেখিছেনে এইফালে আমাৰ ওচৰতে আৰু মানুহ কেইজনমানে পিকনিক খাইছে আৰু পথাৰৰ মাজতে বাইদেউসকলে ৰিলছ বনোৱাত ব্যস্ত চুপিয়া এফালে হাই কৈ দিয়া মাংসৰ ড্ৰাই ফ্ৰাই বুলিয়ে ক'ব লাগিব অসমীয়াত ক'লে শুকান ফ্ৰাই কি মজা খানা গাইছ আমি খাম দেই আৰু আপোনালোকে চাব আমাৰ এয়া খাবলৈ হৈ গ'ল চুপিয়া মোৰটো ক'ত আমি ফিল্টাৰটো দিয়ে লগামে ন ধুনীয়া আৰু ধুনীয়া আমি এতিয়া খাম আপোনালোকে চাব মোক অকমান দেচোন জলকীয়া দি হোৱা যেন একদম মজা আহি যাব মাংস নিদো লাই শাকে দিওঁ কুলা জেল কাঁচে মিলাই দিছো দিলে এয়া তিনিকুয়ালৈকে বাঢ়ি দে চোন তেতিয়া খাবলৈ এই একদম কাকো দিব পাৰিম গাইছ আমি খাওঁ দেই আৰু আপোনালোকে চাব এতিয়া যদি নাখায় এইবোৰ একো কৰি লাভ নাই বোলে ভগৱানে কৈছে ভকতে কৈছে ভগৱানে গাইছ খানা খাই উঠিলো খানা চানা খাই এতিয়া পেট ভৰিলে গা গধু হৈ যায় আমাৰ সোনকালে খাই হৈ গ'ল আৰু এইফালে ৰান্ধনি খাই গৈছে ৰদালি তই ইমান লাষ্টত আহিলি যে খাইছ এইফালে চা খাই কৈ দে আৰু এতিয়া আমি অলপ ফূৰ্তি কৰিম নাচিম তাৰপিছত আৰু যামগৈ আৰু আজিলৈ আহিলোঁ দেই বাই বাই যদি মোৰ ভিডিঅ' চাই আপোনালোকক ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই